হেই নেপায় বন্ধ কৰক হেই বন্ধ কৰক এইখন নেপায় নহয় এনেকুৱা কাম কিয় কৰিছে বন্ধ কৰক হেৰো বাইদেউ বন্ধ কৰক কেলা ভেকেট গোন্ধ মাৰিছে ইয়ালৈকে গোন্ধ পাইছে হেই কিমান দিন হ'ল চাগে এইখনে চাগে চাবোন দেখা নাপাব নেপায় বন্ধ কৰক আপুনি মানে বন্ধ নকৰে কথা ক'লে নুশুনে A few moments later. এই কাৰণে মানুহে এবাৰতে কথা কওঁতে শুনিব লাগে তেতিয়াই কৈছিলো নহয় জপাই থক বুলি আজি এইটো পৰ্যায় নেপালেই হয় বাৰু একটা প্ৰবলেম এখাটাই বুজিব আমি আমাৰ ভিডিওটো আৰম্ভ কৰোঁ নে কি কোৱা মুজুকাৰি ৰাতিলে হি মুখত কিবা মাতিলে নিজকে হি জীৱনৰ নতুন পথ যাচিলে ইংৰাজীতে মাতি আছিল অহা নাছিল খাটিলে তাৰ জাতিলে তাৰ মাতিলে এতিয়া ঘেণ্টা হৈ কেয়াৰ নকৰে কোনো ভতিৰামৰ বাতিলে এইটো মাত্ৰ আৰম্ভণি পাছত এইগৰাকী যে দেখিছা এইগৰাকীৰ নাম হৈছে গীতালি দত্ত মানে নামটো থওঁতে ভুল কৰিলে নামটো থ'ব লাগিছিলে গীতালি দত্ত এখেতৰ কণ্টেণ্ট কি জানা এখেতৰ কণ্টেণ্ট হৈছে এইখন বুজি পাইছে বুজাবতো নালাগে এক্সট্ৰাকে তু সমঝা হা ফেচবুকৰ হে 2-4টা পইচাৰ কাৰণে কোনবা দিনা যদি মেলি বহি আছো বুলি ভিডিও বনাব কোনবা দিনা আকৌ জপাই থৈছো বুলি ভিডিও বনাব মুঠতে ইজ্জত কি মা বেহেন এক কৰি দো তাই যেহেতু তাই নিজৰ ইজ্জতটো মা বেহেন এক কৰি আছে আমিও অলপমান কৰি দিওঁ নে কি কোৱা বলা তাই ভিডিওবোৰ চাওঁ আৰু অলপমান বজাওঁ বহুত দিন হৈ গ'ল বজোৱা নাই ভালকে কাৰোবাক Hello guys, আপোনালোকৰ গৰম উঠছে না মই হে পথাৰত বতাহ লাগিবলৈ হে মেলি বহি আছো ইয়াহি প্লাই নে খুব গৰম ইয়াত আকৌ বতাহ 2000 years later. আজি মেলি নথদে বতাহ মাৰিছে বাল বতাহ উৱাই লৈ গুচি যাব নহয় হয় দিয়ক আপোনাৰ এখন ঘৰৰ দুৱাৰখনে হয় না নহয় বোলে আজি কেলা ৰ'দ দিছে মেলি থৈ দিওঁ অলপমান হাৱা বতাহ সোমাও আজি বোলে কেলা বতাহে মাৰিছে জপাই থৈ দিওঁ নবা ধুলি বালি সোমাব হয় না নহয় और अभी तो रुको क्लाइमैक्स अभी बाकी বাইদেউ ফাটিব সেইখন ফাটি থাকিলে আপোনাৰ কণ্টেণ্ট নাইকিয়া হ'ব ফাটি থাকিব এই নকৰিব এইবিলাক আপোনাৰ কণ্টেণ্ট নাইকিয়া হৈ যাব সেইখন যদি ফাটি থাকে আপুনি কি দেখা ভিউজ ল'ব আপুনি ভিউজ নাপালে কেলা পইচা ক'ত পাব ফেচবুকে পইচা নিদিব নহয় ভিউজ নাহিলে আপুনি বন্ধ কৰক সেইখন এই ফাটি থাকিব নিমেলিব আৰু বাকি ভালকে ভিডিও দিলে কোনেও নাচায় যদি এনেকে দিওঁ পুৰা চাই অকল এনেকে দিব লাগিব যদি আপোনাৰ ভিডিওবোৰ যদি এনেকে দিলেহে চবেই চাই তেনেহ'লে আপুনি এটা কাম কৰক আপুনি সেইখন একেবাৰে দেখাই ভিডিও বনাওক এনেওতো আপুনি কৈ থাকে মেলি বহিছোঁ কিবা কৰিছোঁ জপাই বহিছোঁ সেইখনৰ নাম লৈয়ে থাকে একেবাৰে এখন মেলি ভিডিও বনাওক আচ্ছা কমিউনিটি গাইডলাইন আছে নহয় ফেচবুকত আপুনি এটা কাম কৰক আপুনি অলপমান আপডেট লওক আপডেট হৈ পেলাই আপুনি ফেচবুকৰ পৰা ক্ৰমলৈ যাওক আপুনি ক্ৰমত গৈ পেলাই ভিডিও বনাওক ক্ৰমত আপুনি ভাল পইচা পাব বনাই যদিও ক'ব নোৱাৰি কেলা আজিকালি চবেই দেখোন মুখত মাস্ক মাৰি থাকে এই কোনোবাই ৰাতি কেলা মুখতে পেলালে হ'ব ন এয়া হৈছে মোক বেয়া কমেন্ট কৰা সকলৰ বাবে এই নাপায় নকৰিব এনেকুৱা হেৰো কেলা হে পাছফালে বহি থকা মানুহগৰাকীও ভাবিছে এই বনৰীজনী ভিডিঅ'ত অহাতকৈ মই কেলা এইকণ পৰা উঠি চাই থোৱাই ভাল তাই কণ্টেণ্টৰ নামত এইবোৰ মুজৰামি কৰি আছে আৰু তাই আকৌ বায়ত লিখি থয় মই ধেমালি ভিডিঅ' বনাওঁ কি ধেমালি এইবিলাক কি ধেমালি ভিডিঅ' মেলি বহি আছোঁ কিবা কৰি বহি আছোঁ এইবিলাক ধেমালি ভিডিঅ' হা তাই আকৌ লিখে ভিডিঅ' আৰু মইজনী বেলেগ কি বেলেগটো কি আৰু কি বেলেগ চাবলৈ আছে কিবা বাকী আছে না চাবলৈ হা কেলা অলপমানটো সন্মান ৰাখ নিজৰ এজনী অসমীয়া বোৱাৰী হিচাপে হা নিজৰ নহ'লেতো কেলা শাহু শহুৱে গিৰিয়ে আৰু সেইবিলাকৰতো সন্মানটো ৰাখ তাকো নাই ইমেনে যদি পইচা প্ৰয়োজন আছে ভাল ভিডিঅ' বনা ক'ৰবালৈ যা ব্লগ বনা কিবা কৰ তোৰ ভিডিঅ' বনাবলৈতো কোনো মানা কৰা নাই ভিডিঅ' চাব তোৰ আজি 1000 ভিউজ আহিছে কাইলৈ 2000 আহিব পৰহিলৈ 5000 আহিব তেনেকৈতো আহিবই না এদিন নহয় এদিন ভিডিঅ' তোৰ যেতিয়া ভাইৰেল হ'বি তই নিজে অলপমান সন্মানটো ৰাখ কালিলৈ যেতিয়া তোৰ পোৱালিটো যেতিয়া ডাঙৰ হ'ব এটা পোৱালি এটা তই সদায়তো ভিডিঅ' দি থাক কালিলৈ যেতিয়া ডাঙৰ হ'ব পোৱালিটো সেই পোৱালিটোৱে যদি চাই মোৰ মাৰ ফেচবুক আইডি এইটো আছিলে মোৰ মায়ে এনেকৈ ভিডিঅ' বনাই তই কি বুলি মোক দেখাবি মুখ দেখাবলৈ কিবা তোৰ ৰাস্তা থাকিব নে কালি তই বুঢ়া কালত তোৰ যেতিয়া সেই পোৱালি যেতিয়া ডাঙৰ হ'ব বিয়া পাতিব তেতিয়া তই কেলা সিহঁতৰ আগত তই কোনখন মুখ লৈ যাবি মই এইবিলাক ভিডিঅ' বনাই এনেকৈ মই পইচা লৈছিলোঁ বুলি হা নে ফেচবুক পেজটোৱে ডিলিট কৰি দিবি অলপমান সন্মানটো ৰাখ গম পাইছ না সন্মানটো ৰাখক সন্মান কৰিছোঁ এতিয়া আৰু ৰাখক সন্মানটো ৰাখি পেলাই আপুনি ভিডিঅ' বনাওক যি বনায় আপোনাৰ ইচ্ছা আপুনি ভিডিঅ' বনাওক সন্মানটো ৰাখক বাইদেউ এবাৰ বেয়া কথা এজনী অসমীয়া বোৱাৰী হিচাপে এইটো বহুত লাজৰ কথা
বাকী যি নহওক কেইজনীকতো বজালোঁ আৰু কেইজনীমান আছে তোমালোকে যদি বিচাৰা সেইকেইজনীকো বজাম এজনী এজনী কৰি বাকী ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে এবাৰ জনাবা কমেণ্ট কৰি আৰু যদিহে ভাল লাগিল তেনেহ'লে লাইক এটা কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা इस गरीब की इतना तो मदद कर ही सकते हैं कोई तरीका है भीख मांगने का कि আজিলৈ ইয়াতে সমাপ্ত জয় হিন্দ জয় অসম সেই ল'ৰাটো ময়ে হয় মিছা যদি সুত তাক